মই প্ৰথমতে আমাৰ বহুত ভাল লাগিছে ছাৰক আমি শুভেচ্ছা আৰু আন্তৰিকতাৰে শুভেচ্ছা জনাইছো ছাৰক পোনপ্ৰথমে আমি আজি বিটিআৰ ভোট দিবলৈ পাই সকলো মহিলা আৰু গাঁৱৰ উত্তৰ-পাতৰ সকলো মহিলাই আমি উঠি পাৰি লাগিছো গতিকে আমি বিটিআৰ ভোট দিব পাই সকলোকে ভাল লাগিছে জয়যুক্ত কৰিম আমি এই কিবা প্ৰমোদ আৰু আমি যিখিনি এতিয়া আমাৰ গাঁওখনত অসুবিধা স্কুল ৰাস্তা পদূলি গাঁৱৰ সকলো সমস্যা আমি দূৰ কৰিবলৈ কাৰণে ছাৰক অনুৰোধ থাকিল আৰু মই ইমানতে কৈ সামৰি মাৰিছো আৰু আমি প্ৰমোদ ছাৰকে জয়যুক্ত কৰিম বৰকে প্ৰমোদ ছাৰকে জয়যুক্ত কৰিম বুলি আশা ৰাখিছো বিশ্বাসটো নায়ে ক'ব লাগিব গতিকে আমি ইমান দিন সি ৰাজত্ব কৰিলে যেতিয়া আমাক বিটিআৰ আনি দিবলৈ নোৱাৰিলে আমাৰ বড়ো ৰাজ্যক চিনি নাপালে গতিকে আমি তাক কেনেকে ভোট দিম আমি বড়ো মানুহ নাই বুলি কৈছিলে শোণিতপুৰত সেই গতিকে আমি তাক ভোট দিবলৈ নোৱাৰো গতিকে আমি ট্ৰেক্টৰৰ ছবিতে ভোট দি প্ৰমোদ ছাৰক জয়যুক্ত কৰিম বিপৰৰ নেতাবিলাক কৈছে যে এৰা লাগা ৰাস্তা বনাইছে আগত হাগ্ৰামা মহিলাৰী নাই বনোৱা নাই আমিতো কেতিয়াও দেখা নাই আৰু হাগ্ৰামা ছাৰক এতিয়া আমি এদিনো অহাও দেখা নাই আৰু তেনেকে অহাও নাছিলে এতিয়া বিটিআৰ পাইহে ছাৰে অলপ আৰেহে আহি গৈছে কিন্তু খোলা মেলা কিন্তু আমাৰ গাঁৱত সোমাব পাৰে না আজিলৈকে আমি তাক দেখা নাই অহা কিমান আশা আছে বহুত আশা আছে আমাৰ প্ৰমোদ ছাৰক জিকাবলৈ আৰু গাঁওখন উন্নতি কৰিবলৈ আহি থকা ছেপ্টেম্বৰ মাহত বিটিচি ইলেকশ্যন হ'ব আপোনালোকে কাক ছাপোৰ্ট কৰিব প্ৰমোদ ছাৰকে আমি ভোট দি ট্ৰেক্টৰ ছবিত জয়যুক্ত কৰিম বুলি ভাবিছো আৰু আমি নাচি বাগি আমি সকলো মহিলাই আমি প্ৰমোদ ছাৰক ভোট দি জয়যুক্ত কৰিম নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আপুনি কি ক'ব বহুত বহুত শুভেচ্ছা থাকিল আৰু বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছো উন্নয়নৰ কাৰণে আপুনি কি আশা কৰে উন্নয়নৰ কাৰণে আমি ৰাস্তা ঘাটৰ কাৰণে আৰু আমাৰ ষ্টেডিয়াম নাই খেল ধূলৰ কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সকলো ষ্টেডিয়াম হ'ব লাগে খেল ধূলবোৰ আগবাঢ়ি আহিব লাগে আপোনালোকৰ যিটো বিধায়ক হ'বলগীয়া বিধায়ক আহিছে না আহিছে দুবাৰ হ'ল আমি আপোনালোকৰ গাঁৱতো বিপি পাৰ্টিও আহিছে হয় তো ইয়াৰ বিষয়ে আপুনি কি ক'ব বিপি পাৰ্টি আহিছে কিন্তু আমি মুঠতে আমি কি কৈছিলে প্ৰমোদ ছাৰকে ভোট দি জয়যুক্ত কৰিম আমি সেইটো দলত নাযাওঁ